3 দিনমান হ'ল ল'ৰাটো গাঁৱলৈ যোৱা, আহিবই হোৱা নাই তাৰ। ঘৰটো অকলে থাকি থাকি আমনি লাগে, সিও নাহে, বিয়াখনো নাপাতে, ইমানকৈ পাত কৰি আছোঁ। মোৰ লগৰ বান্ধৱীজনী ভাগত জীয়লজনী বিয়া ঠিক কৰি থৈছোঁ মই তাৰ লগত। ইমানকৈ কৈছোঁ কথাই নুশুনে। এবাৰ ঘৰলৈ অহাৰ পিছত জবৰদস্তিকৈ হ'লেও তাৰ বিয়াখন পাতি দিব লাগিব। সি বাৰু গাঁৱতে ছোৱালী চাইছে নি বাৰু, ইমান দিন যে অহা নাই, কি ভাল পাইছে তাত থাকি। যদি গাঁৱৰ ছোৱালী লৈ আহে মোৰ মান সন্মান চব যাব আৰু। হেৰা কি কৰিছে ইয়াত? ল'ৰাটো যে গাঁৱলৈ যে ইমান দিন হ'ল অহা নাই, সেইটো খবৰ খাতি ৰাখিছে নাই আপুনি? সি সৰু ল'ৰা নেকি, ডেকালৈ আহিব আৰু। ডেকালৰ কাৰণেতো প্ৰব্লেম হৈছে, তাত যদি ছোৱালী চাই বিয়া চিয়া পাতি লৈ আহে কি কৰিব তেতিয়া? আচৰিত কথা কৈ দিয়া যে, সিনো ইমান জল্দি ক'ত ছোৱালীজনী পাব বিয়া পাতিবলৈ? ল'ৰাৰ কথাহে, যদি লৈ আহে কি কৰিব? মই এইফালে এটা বিয়া ঠিকে কৰি থৈছোঁ। অদৰকাৰী কথাবোৰ ভাবি মাথা বেয়া কৰি নাথাকিবা দেই, মই যাওঁ। অদৰকাৰী কথাহে কোৱা হ'লগৈ, যেতিয়া লৈ আহিব তেতিয়া গম পাব নহয়। আণ্টি কি কৰিছে? এমিলি তুমি কেতিয়া আহিলা? গমেই পোৱা নাই যে মই। এই জাষ্ট আহিছোঁ আণ্টি। নীৰৱ নাই নেকি ঘৰ? নাই, গাঁৱলৈ গ'ল, 3 দিনমানেই হ'ল। তুমি ফোন কৰা নাই নেকি? কৰিছিলোঁ, ৰিচিভ কৰা নাই, সেইকাৰণে ইয়ালৈকে আহিলোঁ মই। কি তুমি ফোন ৰিচিভ কৰা নাই নেকি? নাই কৰা আণ্টি। জানো গাঁৱলৈ যাব পাৰে, ঘৰলৈ আহিবলৈ পাহৰিলে গম পাইছা। মই ফোন কৰিম বাৰু, তোমাক ফোন ৰিচিভ কৰিব ক'ম দেই। আহা চাহ খাওঁগৈ আহা। মই অকলে বৰে হৈ গৈছিলোঁ, তুমি আহিলা ভালে কৰিলা। মই চাহ নাখাওঁ নহয় আণ্টি, কি যে কথাবোৰ কয় আৰু দেই। মই যাওঁগৈ, নীৰৱক খবৰ ল'বৰ কাৰণে আহিছিলোঁ। হয় নেকি? চাহকাপ খোৱা হ'লে ভাল পালোঁহেঁতেন। নাই নীৰৱ আহিলে খাম আৰু, এতিয়া নাখাওঁ। হ'ব তেনেহ'লে যোৱা। নীৰৱে বাৰু কিয় ফোন ৰিচিভ কৰা নাই? গাঁৱত থাকি কি যে ভাল লাগে, চৰাই গছ গছনি, টাউনততো সেইবোৰ দেখিবলৈ পাবলৈ নাই। মোৰতো ইয়াৰ পৰা যাবই মন নাই, ইয়াতে মাটি চাটি কিনি ঘৰ বনাই থাকোঁৱেই নে কিয়ে নে। অঁ নীৰৱ ইয়াতে আছে। অঁ দিছোঁ বাৰু ৰ'ব। কোনে ফোন কৰিছে? মই কাৰো লগত কথা নাপাতোঁ দেই, এতিয়া মই ইমান ধুনীয়া চৰাই তৰাই উৰি ফুৰিছে চাই আছোঁ। হয় নেকি? মায়ে ফোন কৰিছিলে, নাপাতা যদি হ'ব। শুনিছেনে? ই কথা নাপাতে হেনো নীৰৱে, কিবা কিবি চাই আছে সেই চৰাই গছ গছনি। হ'ব দিয়ক নহ'লে, পাছত ফোন কৰিব। তুমি মাৰ ফোনটো কিয় ৰিচিভ কৰা নাই? মোলৈ ফোন কৰিবলগীয়া হৈ গৈছে। মায়ে মোক সোনকালে ঘৰলৈ মাতি আছে, আৰু এতিয়াও এনেও ঘৰলৈ মাতিব। মই ইয়াত থাকি ভাল পাইছোঁ, 2দিনমান থাকোঁ বুলি কৈছোঁ, মায়ে নামানে, ঘৰলৈ মাতি আছে, সেইকাৰণে মই ৰিচিভ কৰা নাই। থাকা 2দিনমান, আকৌ গ'লেনো ক'ত আহিব পাৰিবা সোনকালে। সেইকাৰণে মই 2দিনমান থাকি যাওঁ বুলি ভাবিছোঁ। তুমি চাই থাকা, মই খোৱা বোৱা কিবা বনাওঁ। আৰু আজি আমাৰ দাদা ভাগৰ ছোৱালীজনীও আহিব। অঁ হয় নেকি? ৰখা। তুমি যোৱাচোন অকণমান আগবাঢ়ি, আমাৰ তাই আহিছে হেনো। ঠিক আছে বাৰু। বেগ লৈ আহিছে, তেওঁৱে আহিব চাগে। তুমি আহিছা নেকি বাৰু? অঁ ইমানখিনি কিয় আগবাঢ়ি আহিব লাগে বেগটো লৈ? মই গৈছিলোঁ নহয়, ৰৈ থাকিব বেয়া পালোঁ, সেইকাৰণে গুচি আহিলোঁ। অঁ আহা, বেগটো দিয়া মোক। অঁ লোৱা, ব'লা। তই পালিহি? অঁ পেহী পালোহি। কিবা অসুবিধা পালে নি আকৌ আহোঁতে? নাই একো অসুবিধা পোৱা নাই। নীৰৱ চকু বেকা কৰি বোলে কি চাই আছা নেকি? নাই একো চোৱা নাই, কি চোৱা দেখিলেনো? কি চোৱা কথা কৈছিলা? তই গম পোৱা নাই নেকি নীৰৱে তোলে কেনেকৈ চাই আছিলে? নাই চোৱা, আজি প্ৰথম দেখিছে যে সেইকাৰণে চাইছিলে চাগে। কোন হয়নো? পেহাৰৰ ভাই কপুতেক, টাউনত থাকে। অঁ হয় নি? আগতে দেখিয়ে পোৱা নাই, এইবাৰ প্ৰথম দেখিছোঁ, গম পাইছা? ইমান নাহে ইয়াত। এইবাৰ আকৌ আহি ঢেৰ ভাল পাইছে, যাবই মন কৰা নাই, কেইবাদিনো হ'ল। গাঁৱৰ পৰিৱেশ তাত দেখা নাপায় যে। চাহ তাহ খাহি, নহ'লে আকৌ কথা পাতি থাকোঁতে সময় গৈছে। ইমানখন বাট আহিছ তই। ব'লা। তুমি ইয়াত ইমান নাহা ন, এবাৰহে সেইকাৰণে তোমাক দেখাই পোৱা নাই ইয়াত। মায়ে ইমান আহিবই নিদিয়ে, এবাৰহে আহি মই ইমান ভাল পাইছোঁ থাকি। তাতে তুমিও আহিলা, এবাৰ আৰু ভাল লাগিছে, একেলগে ফুৰিব পাৰিছোঁ। মোৰো ভাল লাগিছে এইবাৰ। ব'লা অলপ ফুৰি আহোঁগৈ। ব'লা। কিবা ভাল লাগিছে ল'ৰাজনক। ৰৈ দিলা যে আহা। গৈছোঁ। ইমান ধুনীয়া লাগিছে ন সেইডোখৰ। মই এইবাৰ প্ৰথম আহিছোঁ, আগতে আহি পোৱা নাই ইয়াত, আহিছোঁ যদিও।
বহুত ধুনীয়া ঠাই। অকণমান বহি কথা পাতো আহা। কোৱা। মই তোমাক ভাল পাওঁ। এইকেইদিনতে তোমাক মই বহুত ভাল পাই পেলাইছোঁ, গম পাইছা? হা? মনৰ কথাটোকে কৈ দিলেচোন। তুমি কি ভাবিছা? নাই, একো ভবা নাই। তুমি মোক ভাল পোৱা নাই? মই এতিয়াই ক'ব নোৱাৰিম। কাইলৈ যামগৈ, তাৰ আগতে ক'বা আৰু। কাইলৈ যাবগৈ নেকি? মায়ে বহুত ফোন কৰি আছে, গম পাইছা? মাতিয়ে আছে বহুত দিনৰ পৰা। ৰ'বাচোন, ক'লৈ কৈছা? ৰোৱা ক।